গোলাঘাট জিলা মইনা পাৰিজাতৰ শপত গ্ৰহণ অনুষ্ঠান গোলাঘাট জিলা ফৰকাটিং মহাবিদ্যালয়ত গোলাঘাট জিলা মইনা পাৰিজাতৰ শপত গ্ৰহণ অনুষ্ঠানটি অনুষ্ঠিত হয়। অনুষ্ঠানটি সঞ্চালনা কৰে গোলাঘাট জিলাৰ মইনা পাৰিজাতৰ সভাপতি যোগেন দত্তদেৱে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বীৰেন কলিতাদেৱে। গোলাঘাট জিলাৰ মইনা পাৰিজাতত নতুন সমিতিখনক শপত বাক্য পাঠ কৰোৱাই ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অপূৰ্ব কুমাৰ সৈতে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম টুডে। পবিত্ৰ পতাকা আৰু নীতি নিয়মৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি সদস্য মইনা পাৰিজাতৰ অন্যতম জিলা গোলাঘাট জিলা মইনা পাৰিজাতৰ নৱনিৰ্বাচিত সমিতিৰ এগৰাকী সাহিত্য সম্পাদক হিচাপে মই শ্ৰী গুগুল আছে। আজি ইংৰাজী 18/12/2022 তাৰিখে ফৰকাটিং মহাবিদ্যালয়ত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ সৰ্বাংগীন উন্নতিকল্পে কাম কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লো। অনুষ্ঠানটিৰ হানিকাৰক কোনো কামতে জড়িত নহওঁ বুলি আজি মই অংগীকাৰবদ্ধ হৈ এই শপত বাক্য